নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজিও আমাৰ হাতত বহুত কেইটা আপডেট আছে। আপুনি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আজিৰ আমাৰ প্ৰথম আপডেটটো হ'ল যে আপুনি থাম্বনেইলত দেখি অহা জলো চিপছৰ ওপৰত। হয়তো আপোনালোকৰ বহুতে জানে যে জলো চিপছ কি। যদি নাজানে মই কৈ দিওঁ যে জলো চিপছ অৰ্থাৎ এটা ৱৰ্ল্ডৰ হটনেছ চিলি হয়, যাৰ নাম হৈছে কেৰলিনা ৰিপাৰ বুলি কোৱা হয়। এইটো অসমীয়া ইউটিউব কমিউনিটিৰ কাৰণে এটা ভাল খবৰ যে ৰঞ্জিত চৌধুৰী অৰ্থাৎ জিটছ এক্সপেৰিমেণ্ট চেনেলত এইটো আনবক্সিং কৰি তেওঁ আমাৰ লগত কিছু এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছে। তাৰ এটা সৰু ক্লিপ আপোনালোকক দেখুৱাইছোঁ যে এটা এটা সুখবৰ আছে। সুখবৰ বুলি নকওঁ, মানে মোৰ কাৰণে ভাল যে এনেকুৱা টাইপৰ আনবক্সিং মষ্ট প্ৰবেবলি এতিয়ালৈকে কোনো আছামিজ ইউটিউবাৰে কৰা নাই। মানে এনেকুৱা টাইপৰ আনবক্সিং, মানে ভিতৰত কি আছে এই মালটোৰ আনবক্সিং এতিয়ালৈকে কোনো ইউটিউবাৰে কৰা নাই। I am the first maybe. আৰু ইয়াতে আছে এটা চিপছ, এটা জলো চিপছ বুলি। জলো চিপছ আপোনালোকে মোৰ ওচৰত দেখিছে, ইটছ জলো চিপছ। আৰু মই কৈ দিওঁ যে এই চিপছটোৰ ভিতৰত অকল মাত্ৰ এখন চিপছ থাকে মই জানামতে, আৰু মই গম নাপাওঁ ইয়াত কেইখন চিপছ আছে কেইখন নাই। আৰু মই কৈ দিওঁ যে ৱৰ্ল্ডৰ যোনটো হটেষ্ট একদম চিলিয়েষ্ট যোনটো একদম চিলি আছে কেৰলিনা ৰিপাৰ বুলি, সেই কেৰলিনা ৰিপাৰ দি এইটো বনোৱা হয়। মানে ভোট জলকীয়া নহয়, তাৰ বাপেক হয়। ভোট জলকীয়াৰ বাপেকে দিয়ে চিপছটো বনোৱা। আৰু চাওক না, এটা কফিন টাইপৰ লুক দিছে। এটা যদি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বিচাৰে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ চাব পাৰে। এতিয়া আহিছোঁ আমাৰ দ্বিতীয় নিউজটোলৈ। আজিৰ দ্বিতীয় নিউজটো হ'ল ডিম্পু বৰুৱাৰ ওপৰত। বহুতে কৈ আছে যে ডিম্পু বৰুৱাই দোকান দিছে নেকি বুলি। আহকচোন আমি ষ্টৰিটো চাই লওঁ, তাৰপিছত আমি কথা পাতি আছোঁ। হাই, মই আছো সৰ্থেবাৰীৰ সভাত পাণ বনাই আছো, দোকান দিছো চাওক। আৰু মোৰ কাষ্টমাৰ চাওক, চব মানুহ মাটি বেছি। এতিয়া পাণ 120 বনাই আছো। এতিয়া হয়তো আপোনালোকে গম পালেই যে ডিম্পু বৰুৱাই দোকান দিয়া নাই। আচলতে তেওঁ সৰ্থেবাৰী সভাত এখনত গৈছিলে, ধেমালিৰ বাবেহে ভিডিঅ'টো বনাইছিলে। চ' মই আপোনালোকক কথাটো জনাই দিলোঁ যে আৰু অতি সোনকালে ডিম্পু দাৰ চেনেলত আমি এটা সৰ্থেবাৰী নতুন ভিডিঅ' দেখিবলৈ পাম। এতিয়া আহিছোঁ আমাৰ নেক্সট আপডেটটোলৈ। আপোনালোকৰ হয়তো সকলোৱে চিনি পায় যে সান্নিধ্য ভূঞা আছামিজ মিক্সাৰ ইণ্টাৰভিউত তেওঁ লাভ ষ্টৰীৰ ওপৰতনো কি ক'লে। আহকচোন আমি এটা সৰু ভিডিঅ' ক্লিপ চাই লওঁ। যদি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বিচাৰে মই ডেছক্ৰিপশ্যনত থকা লিংকত চাব পাৰে। ময়ো জানিব বিচাৰোঁ, লগতে তোমাৰ অনুৰাগীবিলাকে জানিব বিচাৰে যে বৰ্তমান সান্নিধ্য প্ৰেমৰ সম্পৰ্কত আছেনে নাই বৰ্তমান? অফিচিয়েলি মানে এনেকৈ ধৰণৰ সম্পৰ্কত নাই। অফিচিয়েলি একেবাৰে নাই তাৰমানে? এনেই ভাল লাগে আৰু ভাল লগা আছে তাৰমানে? ভাল লগা আছে তাৰমানে, একেবাৰে সম্পৰ্কত আহিব নাই? মেবি অতি সোনকালে আহিব পাৰে। ইমান মানে সবিশেষকৈ ক'ব নোৱাৰোঁ। সেইটোৱে কথা, সবিশেষ ক'ব নোৱাৰে। ঠিক আছে, এইবাৰ সুধিব বিচাৰিছোঁ যে তোমাৰ কেনেকুৱা টাইপৰ ছোৱালী ভাল লাগে? তেওঁ ধৰি লওক ভৱিষ্যত জীৱনসংগী হিচাপত বা তোমাৰ প্ৰেমিকা হিচাপত কেনেকুৱা ছোৱালী তোমাৰ ভাল লাগে? এতিয়া আহিছোঁ আমাৰ নেক্সট আপডেটটোলৈ। আপোনালোকে গম পায় যে ডিম্পু বৰুৱাৰ মিমিক্ৰি কৰি ভাল পোৱা ল'ৰাজন জ্ঞানদীপ ব্লগ, অৰ্থাৎ তেওঁ 10 দিনতেই 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হৈছিলে। এতিয়া তেওঁ চেনেলত 1,50,000 ছাবস্ক্ৰাইবাৰ আছে। চ' এতিয়া কথাটো হ'ল যে জ্ঞানদীপৰ চেনেলত বহুতো ভিডিঅ' আৰু ফটো ইউজ কৰি বহুতো ফেক একাউণ্ট পোৱা গৈছে। তাৰে এটা হ'ল 6,000 মান ছাবস্ক্ৰাইবাৰ আছে এই চেনেলটোত। আৰু আপোনালোকে যদি পাৰে এই চেনেলটোত প্লিজ ৰিপৰ্ট মাৰিব। আৰু ফেক একাউণ্ট খোলাসকলে মানে এতিয়া এই সৰু ল'ৰাটোকো এৰা নাই। কি মানে কুছভি এনেকুৱা ধৰণৰ নতুন নতুন আপডেটৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি ৰাখিব।